এইটো ভেলুঘাট ৱাটাৰফল আৰু ই অসমৰ সকলোতকৈ ডাঙৰ ৱাটাৰফল। ৰাস্তা অলপ বেয়া, কিন্তু ইয়ালৈ যোৱা ইমান টানো নহয়। আৰু কয় নহয়, असली मजा तो मंजिल का नहीं सफर का होता है। तो मैं तुम्हाक লৈ যাম আজি এই ৱাটাৰফলটোলৈ। Hey guys, good morning. মই Kritartha Hazarika and welcome to my YouTube channel. আৰু আজি আমি গৈ আছো আমাৰ ঘৰৰ পৰা তোমাৰ অলপ দূৰত থকা মেন অসমৰ সকলোতকৈ ডাঙৰ ৱাটাৰফল হৈছে ভেলুঘাট ৱাটাৰফল। আৰু তালৈ গৈ আছো মোৰ লগত আগৰ নিচিনাকৈ মোৰ ফ্ৰেণ্ড ধ্ৰুৱ লৈ যাব। হেলমেট পিন্ধি আছে, মুখখন দেখাব লাজ পাইছে বৰ্তমান। তো দুটাৰে মানে এটা কমিউনিকেশ্যন মিলি যায়। সি ফটো উঠে, মই ভিডিঅ' বনাওঁ। আৰু তাৰ বাইক আছে, কেমেৰা নাই। মোৰ কেমেৰা আছে, বাইক নাই। গতিকে তো এতিয়া আমি গৈ থাকোঁ। আৰু তো তোমাৰ আজি দেখাই আছোঁ অসমৰ আটাইতকৈ ডাঙৰ ৱাটাৰফল ভেলুঘাট ৱাটাৰফল। আৰু এতিয়া আছোঁ আমাৰ পদূলিত। তো চাই থাকা ব্ৰ ভিডিঅ'টো ধুনীয়াকৈ। আজি আমি গৈ আছোঁ বাৰিষাৰ ছেকেণ্ড ট্ৰেক কৰিবলৈ। যোনটো ৱাটাৰফল কাৰণে গৈ আছোঁ, এইটো বহুত এটা স্পেচিয়েল হয়। অসমৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত থকা এই ৱাটাৰফলটো প্ৰায় আমাৰ ঘৰৰ পৰা 50 কিলোমিটাৰ দূৰত আছে। আৰু ইয়াত যাবলৈ প্ৰায় 1.5 ঘণ্টামান সময় লাগে। ময়ো প্ৰায় 2 দিনৰ পৰা খেতিত লাগি আছিলোঁ, আৰু সেইকাৰণে অলপ বেছি ভাগৰো লাগি আছিলে। কিন্তু একো নাই, তোমাক এই ৰাস্তাটোৰ ভিউ সম্পূৰ্ণ দেখুৱাম। আমি দকমকা পাৰ হ'লোঁ এতিয়া। আৰু আমি এতিয়া ইফালেলৈ ৰাইড লৈ আছোঁ। তোমাৰ নতুন ৰাস্তা বনাই আছে, আৰু ইফালৰ পৰা অলপ আগত গৈ ৰাস্তাটো বন্ধ। আমি এতিয়া ইফাললৈ গৈ আছোঁ, একদম পাহাৰৰ। ইয়াৰ পৰা ৰাস্তা অলপ বেয়া আছিল, সেইবাবে আমি অলপ লাহে লাহে যাব লগা হৈছিল। কিন্তু বিশ্বাস কৰা, এই ৰাস্তাটোৰ যি ভিউ আছিল ন, সঁচাকৈ বহুত ধুনীয়া। মই কি ক'ম, তুমি নিজেই চাই লোৱা। তো গাইজ, আমি সোমাই পৰিলোঁ এতিয়া একদম পূৰা পাহাৰৰ ভিতৰত। আৰু তোমাৰ দকমকা টাউনৰ পৰা আমি এতিয়া লেফ্ট ছাইডে সোমাই পাহাৰৰ ভিতৰলৈ গৈ আছোঁ। আৰু মোৰ পিছফালে ভিউ চোৱা তুমি, পাহাৰ চব এইফালে। তো পূৰা পাহাৰ চাৰিওফালে। আৰু এইফালে আৰু এইবিলাক চোৱা লবৰ বাগান। এইবোৰ যিমান দেখিছা মোৰ বেক ছাইডে গোটেইখিনি হয় লবৰ বাগান হয়। আৰু আমি ৱাটাৰফলত জলদি পাবগৈ লাগিব, কিন্তু ইয়াৰ ভিউ ইমানেই ধুনীয়া আছিল, অলপ টাইমৰ কাৰণে এটা ঠাইত ৰখিলোঁ। প্ৰায় আহিলোঁ। অহাৰ পাছত এতিয়া আমি তোমাৰ দকমকা ক্ৰছ কৰি এফালেলৈ আৰু অলপ যাব লাগিব। এই পাহাৰখিনিৰ সিপাৰত আছে তোমাৰ ৱাটাৰফলটো, যোনটো ভেলুঘাট ৱাটাৰফল। আৰু এইটো পৰে তোমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। তো এতিয়া বাইক চাইক আমি তাত ৰখাই থৈ দিছোঁ। তো এইটো কোনো ভিউ পইণ্ট নহয়, দুখন পাহাৰৰ মাজত থকা এখন সৰু দলংহে। আৰু ইয়াৰ তলফালে এখন সৰু নদী বৈ গৈছে। ইয়াৰ লোকেল মানুহবোৰে পাহাৰত কৰা বাঁহ খেতিবোৰ নদীখনৰ মাজেৰে এখন নাও সাজি গাঁৱলৈ লৈ আহে। আৰু এনেকুৱাই নতুন ঠাইত নতুন এক্সপিৰিয়েঞ্চ, সঁচাকৈ বহুত ধুনীয়া। তো গাইজ, এইখিনি জেগাত তোমাৰ প্ৰায় আমি 10 মিনিটমান সময় পাৰ কৰিলোঁ। তাৰপাছত প্ৰায় ৰ'দটো ওলাইছে, অলপ আগত ডাৱৰীয়া হৈ আছিলে। যিহেতু বৰষুণ দিয়াৰ সম্ভাৱনা আছে আজি, আৰু আমি ৰেইনকোট চেইনকোট সকলোবোৰ লৈ আহিছোঁ। এতিয়া তোমাৰ চিধা গৈ থাকোঁ ৱাটাৰফললৈকে। বাকী একবাৰ তুমি চাই লোৱা 360 কি ধুনীয়া প্লেচটো দেখিছা। এতিয়া আমি একদম চিধা গৈ থাকোঁ ৱাটাৰফললৈকে।
এইফালে ধ্ৰুৱই বাইকত বহিলে ৰখি আছে সিও তো এতিয়া আমি পালোহি মেইন ৱাটাৰফলৰ গেট আৰু ইয়াত আমাৰ পৰা 100 টকা চাৰ্জ ল'লে সকলোতকৈ ভাল কথা এইটোৱে যে এই ৱাটাৰফলটোৰ একেবাৰে ওচৰলৈকে গাড়ী নিব পাৰি সেইকাৰণে ইয়াত এক্সট্ৰাকৈ কোনো ট্ৰেকিং কৰিব নালাগে তো হেই গাইজ ফাইনেলি তোমাৰ মেইন ভেলুঘাট ৱাটাৰফল পালোহি এতিয়া আৰু ইয়াৰ ভিউ তোমাক কি দেখাম মানে তো এইফালে আমি স্কুটি ৰাখিলোঁ গোটেই আৰু মেইন ৱাটাৰফলটো মোৰ আগত আছে সন্মুখত পুৰা মই ধ্ৰুৱ পিছল হৈ আছে বে পুৰা তো গাইজ ফাইনেলি পালোহি তোমাৰ ভেলুঘাট ৱাটাৰফল আৰু মোৰ পিছফালৰ তুমি মেইন ৱাটাৰফলৰ ভিউ চোৱা তো গাইজ এইটোৱে হ'ল ভেলুঘাট ৱাটাৰফল আৰু যেতিয়া মই ইয়াক ইমান ওচৰৰ পৰা চালোঁ ন বহুত বেছি ইয়াক ভালকৈ অনুভৱ কৰিছোঁ ইয়াৰ সুন্দৰতা বিশালতা আৰু প্ৰাকৃতিক সৌন্দৰ্যতা আৰু ইয়াৰ ওচৰত অলপ অলপ ঠাণ্ডা বতাহ মাৰি আছিল ইমানেই ওখ আছিল যে ওপৰৰ পৰা তললৈ পানীবোৰ বহুত জোৰকৈ পৰিছে আৰু তাৰে কিছুমান টোপাল মোৰ মুখত আহি পৰিছে সঁচাকৈ ইয়াত আহি ন মনত বহুত ৰিলেক্স ফিল কৰিছোঁ মই আজি ছানডে আছিল সেইবাবে আমাৰ লগতে ইয়াত বহুত মানুহ আছে হয়তো কিছুমানে যদি ফটো উঠিছে কিছুমানে আকৌ গা ধুইছে আৰু আমি ইয়াৰ তলতে বহি ৱাটাৰফলটোৰ ভিউ এনজয় কৰিলোঁ তো গাইজ ৱাটাৰফলৰ পৰা আহিলোঁ আমি আৰু এইটো এটা তোমাৰ ইয়াত তুমি গাড়ী চাড়ী থ'ব পৰা আৰু দোকান চোকান আছে ইয়াত তুমি কিবা খাবলৈ আৰু এইফালে আমি বাইকখন থ'লোঁ ইয়াত হেলমেট থ'লোঁ এতিয়া আমি সেইফালে আগলৈ যাওঁ অলপ খোজকাঢ়ি পেলাই চাওঁগৈ কিবা এটা খাওঁগৈ বহুত ভোক লাগিছে আৰু ৰাতিপুৱা আমি একো খাই অহা নাছিলোঁ এতিয়া মই ধ্ৰুৱক দোকানত পঠালোঁ আৰু কিবা এটা আনিবলৈ ক'লোঁ তাক কাৰণ ৰাতিপুৱা আমি ঘৰতেই খাই অহা তাৰপাছত আৰু একো খোৱাই হোৱা নাই আৰু ইয়াত তুমি বিচৰা প্ৰায় সকলোবোৰ বস্তুৱে পাই যাবা কিন্তু দামটো অলপ বেছি কাৰণ এই ঠাইটুকুৰা পাহাৰৰ বহুত বেছি ভিতৰত হয় পুৰা অকলে অকলে দবাই আছোঁ আৰু ভোক লাগিছে নাহে দেখোন এতিয়া খুলিছোঁ খাই ল অলপ সময় আমি ইয়াত বহি নদীৰ কাষৰ ফালে ওলাই আহিলোঁ আৰু এই ঠাইটুকুৰাত বৰ্তমান বহুত মানুহ তাতে আজি আছিল ছানডে আমি এতিয়া আগফাললৈ গৈ আছোঁ এইটো চাইডে বহুবোৰ অলপ আৰু আমিও যিহেতু ঘৰৰ পৰা গা ধুম বুলি গামোচালৈ আহিছিলোঁ তো তাৰ কাৰণে গা ধুবলৈ পানীত নামিলোঁ I am sat here thinking of you once again. The songs in my head now, they all make sense. Counting down the days to call you mine.
তো গাইজ আমি গা চা ধুই আহি গ'লোঁ এতিয়া আৰু এইফালে ধ্ৰুৱ দোকানত গৈছিলে আহি আছেহি আৰু তোমাৰ প্ৰায় জেগাটো পূৰা ফুল এক্সপিৰিয়েঞ্চ কৰিলোঁ আজি আৰু চালোঁ ভাই কেনেকুৱা লাগিলে মজা দেই ফুল মজা ব্ৰ তাৰপাছত এতিয়া ঘৰ গৈ থাকোঁ আৰু আমি বাইক চাইক পূৰা হেলমেট চেলমেট থৈ লৈছিলোঁ ইয়াত তো গাইজ তাৰ পৰা আমি ওলাই আহিলোঁ ৱাটাৰফলৰ পৰা আৰু তাত তোমাৰ ইটো সিটো কিবা কিবি খালোঁ আমি তাৰপাছত আহি পেলাই অলপ দূৰ আহি এটা ভিউ পইণ্ট দেখিছোঁ কি ধুনীয়া তুমি চোৱা তলফালে এইটো তো এইটো এটা ভিউ পইণ্ট হয় তোমাৰ ভেলুঘাট আহিলে তুমি ৰাস্তাতে পাবা এই পইণ্টটো সঁচাকৈ মানে বহুত ধুনীয়া পাহাৰখিনি বেক চাইডৰ পাহাৰ চোৱা না তুমি তো এইফালে ধ্ৰুৱই বোলে ফটো উঠাই কেইখনমান তাক ফটো উঠাই দিওঁ ইয়াত প'ষ্ট ল'ৰা প'ষ্ট পূৰা এই ভাই এনজয় এনজয় ব্ৰ তো এনেকুৱা আহিবাই প্ৰায় আৰু কাৰ্বি আংলঙত ফুল এনজয় দে ব্ৰ কিবা ক ভাল লাগিছে মই বিশেষ জয় এটা কথাই ক'ব বিচাৰোঁ আমি ডেকা ল'ৰা আমাৰো কিছুমান ফেমিলি প্ৰব্লেম লগতে আমাৰ অৰ্ধানখিনি প্ৰব্লেম বহুতখিনি দেখা যায় চ' তোমালোকে ফেমিলি প্ৰব্লেম বা বেয়া কথা লাগিছিলে নহয় চৰি হা তো ৰ ভাই বেটেৰী শেষ হৈ গ'ল কেলা হৈ ক চেচেই দেখোন ৰাস্তা চোৱা ৰাস্তা ভাই মোৰ কেলা বোকা আছে দেখিছে কিন্তু দেই ভাই ইয়াকে কয় मंजिल का क्या है असली मजा तो रास्तों पे है ब्रो তো গাইজ এতিয়া গৈ আছোঁ আমি চিধা ঘৰলৈ লগতে কেমেৰা বেটেৰীও একেবাৰেই শেষ গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট এটা দিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো তুমি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইবটো কৰি দিবা তেতিয়াহে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'বোৰ তুমি পাই থাকিবা তো এতিয়ালৈ বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তো থেংক ইউ বাই বাই এণ্ড ধন্যবাদ Why not you?